নমস্কাৰ প্ৰিয় দৰ্শক, বৰ্ণিতা কিচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ মাঞ্চুৰিয়ানৰ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে নিশ্চয় মাঞ্চুৰিয়ান বিভিন্ন ধৰণে বনাই খাইছেই। আজি মই বনাবলৈ লৈছোঁ চয়া মাঞ্চুৰিয়ান, আৰু এই ৰেচিপিটো বনাবলৈ একেবাৰে ইজি হয় আৰু খাবলৈতো বহুতেই টেষ্টি হয়। তেনেহ'লে বলকচোন চাওঁ কেনেকৈ বনালোঁ। মাঞ্চুৰিয়ান বনাবৰ কাৰণে প্ৰথমতে মই অলপ চয়াবিন বইল কৰি লৈছোঁ, আৰু বইল কৰি লোৱা চয়াবিনখিনি ভালদৰে ঠাণ্ডা পানীৰে ধুই তাৰ পৰা চেপি ৰসখিনি উলিয়াই লৈছোঁ, যাতে চয়াবিনৰ গোন্ধটো থাকি নাযায়। এতিয়া মই এইখিনি এটা মিক্সি জাৰত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া গ্ৰাইণ্ড কৰি লোৱা চয়াবিনখিনি মই এটা বাউলত প্ৰথমতে লৈ লৈছোঁ। চয়াবিনখিনি খুব বেছি মিহিকৈ পিচিব নালাগে। এতিয়া সৰু চামুচেৰে এচামুচ জিৰা গুড়ি দিছোঁ, অলপ জলকীয়া গুড়ি দিছোঁ, আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, আৰু চাহ চামুচেৰে 1.5 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ। এতিয়া মই গোটেইখিনি সামগ্ৰী ভালদৰে মিক্স কৰি ল'ম। এতিয়া মিশ্ৰণটোৰ পৰা আমি সৰু সৰুকৈ বল বনাই ল'ম। যদি মিশ্ৰণটো ঢিলা হোৱা যেন লাগে তেতিয়াহ'লে আৰু অলপ কৰ্ণফ্ল'ৰ এড কৰিব পাৰে। এনেদৰে মই গোটেইকেইটা বল বনাই ল'লোঁ। এতিয়া কেৰাহী এখনত মই সৰহকৈ ৰিফাইন অইল দি দিছোঁ, আৰু ৰিফাইন অইলখিনি গৰম হোৱাৰ পাছত মই বলকেইটা এটা এটাকৈ দি দিছোঁ। বলকেইটা মই মিডিয়াম ফ্লেমতে ভাজিম। চয়া বলকেইটা মই লাহে লাহে ইলুটি সিলুটি কৰি দিছোঁ, আৰু এনেদৰে প্ৰায় মই 5 মিনিটমান সময় ভাজি ল'ম। বলকেইটা ফ্ৰাই কৰা হৈ গ'ল, আৰু এইকেইটা মই তেলৰ পৰা কাঢ়ি ল'ম। এতিয়া গ্ৰেভি বনাবৰ কাৰণে মই কেৰাহীৰ পৰা তেল অকণমান কাঢ়ি থৈছোঁ, আৰু সেই তেলতে মই কেইটামান গোটা জিৰা ফুটাই দিছোঁ, আৰু অলপ কুটি লোৱা নহৰু আৰু অলপ কুটি লোৱা আদা দিছোঁ, আৰু এতিয়া মই এইখিনি গোটেইখিনি ভাজি ল'ম। আদা নহৰুখিনি মই প্ৰায় 2 মিনিটমান সময় ভাজি ল'ম, আৰু গেছৰ ফ্লেম মই একেবাৰে ল' কৰি ৰাখিছোঁ। এতিয়া কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ, আৰু এইখিনি মই ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। মই মিডিয়াম চাইজৰ পিঁয়াজ এটা কাটি লৈছিলোঁ। আৰু লাহে লাহে ইয়াৰ কালাৰ চেঞ্জ হৈ আহিছে। আদা নহৰুখিনি ভাজি হৈ গ'ল। এতিয়া 1 টেবুল স্পুন টমেট' চচ মই পানীত গুলি লৈছোঁ। মই টমেট' কেটচাপ চচ ব্যৱহাৰ কৰিছোঁ। এইখিনি মই ভালদৰে মিলাই লৈ ইয়াত দি দিম। আৰু এতিয়া এইখিনি ভালদৰে লৰাই দিম। খুব ঘনে ঘনে লৰাই থাকিম। গেছৰ ফ্লেম মই মিডিয়াম কৰি ৰাখিছোঁ। এতিয়া 1/2 টিস্পুন কৰ্ণফ্ল'ৰ মই ভালদৰে পানীত মিলাই লৈছোঁ, আৰু এইখিনি মই এতিয়া ইয়াত দি দিম। ইয়াত মই অলপ নিমখো দি দিছোঁ, যিহেতু চচত নিমখ থাকে, গতিকে বেছি নিদিলেও হ'ব। গ্ৰেভিটো ঘন হৈ অহাৰ পাছত মই চয়াবিনৰ বলকেইটা দি দিছোঁ, আৰু এনেদৰে প্ৰায় মই 2 মিনিটমান সময় ৰাখিম, আৰু গেছৰ পৰা নমাই থ'ম।
এয়া দেখিছেনে মাঞ্চুৰিয়ানখিনিৰ কালাৰ কিমান ধুনীয়া হৈছে আৰু এটা ধুনীয়া সুগন্ধও আহি আছে। তেনেহ'লে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলৰ নতুন দৰ্শক তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে পুনৰ লগ পাম আন এটি ৰেচিপিৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।